আৰু আজি এই মঞ্চত ধন্যবাদ জনাইছোঁ ডক্টৰ ৰাজবংশী ডাঙৰীয়াক। কাৰণ আপুনি সুযোগ দিছে কাৰণে এইসকলে এনেকে বিতৰ্ক কৰিব সুবিধা পাইছে। সুযোগ নিদি জাতিৰ ক্ষেত্ৰত অসম সাহিত্যক আঙুলি টোৱাবলৈ সুযোগ আপুনি কাকোৱে নিদিব। কাৰণ জাতি থাকিলে মানুহ থাকিব, মানুহ থাকিলে ভাষা থাকিব, ভাষা নাথাকিলে আপুনি কাকো সাহিত্য এটা কৰিব। গতিকে এতিয়া মই আপুনি ইয়াত যেনেকে বিচাৰিছে আপুনি গৰিহণা দিছে, গতিকে গৰিহণাটো আকৌ এবাৰ এই কেৱল বিৰুদ্ধাচৰণ কৰি তথাকথিত চৰকাৰখনক গৰিহণা দিয়ে। আমি আন্দোলনৰ কাৰ্যসূচী আপোনালোকে জানে যে আপুনি মই ইয়াত তৰ্ক কৰিবলৈ অহা নাই, যদি আপুনি গম পোৱা নাই প্ৰত্যেকখন জিলালৈ যাওক, প্ৰতিটো অনুষ্ঠানে যাওক, একো কৰা নাই বুলি ক'লে হ'ব নেকি? এনেকে নক'ব দেই। অসমৰ সাহিত্য সভাই এনেকুৱা এটা অনুষ্ঠান, আপোনালোকৰ অনুষ্ঠান আমি তৰ্ক কৰিবলৈ আহিছেন কেলে? তৰ্ক নকৰিব, মোৰ বিবেকক আপুনি তৰ্ক নকৰিব। বিবেক অসম আন্দোলন আৰম্ভ কৰাৰ পৰা আমি কাকো ফাঁকি দিয়া নাই। বিবেকে যদি এনেকুৱা কয় আপোনাৰ কি গণতন্ত্ৰ নাই নেকি? অসম আন্দোলন আৰম্ভ কৰাৰ পৰা এই সত্তাটোৱে আৰু চাকৰি কি জনাই আপোনাক বিক্ৰী কৰে, মই বিক্ৰী নাযাওঁ। অলপ মানে থাকক। মই আপোনালোকে এটা কথা কৈছো যে এইখন অসমত অসমীয়া ভাষাৰ কাৰণে আৰু অসমীয়া ভাষাৰ স্বাৰ্থত আজি আমি অসম সাহিত্যই যিখিনি কাম কৰিছো সেইখিনি কাম আমি কৰি যাম। ইয়াৰে আমি কাৰো ৰাজনৈতিক নেতাৰ আমি চুতলুকি আজিলৈকে মনা নাই আৰু নামানো। আৰু যি এই সৰ্বনাশী বিলখনৰ সম্পৰ্ক ৰাইজৰ যি স্বতঃস্ফূৰ্ত যি আন্দোলন, এই আন্দোলনত যিয়ে নেকি শ্ৰদ্ধা কৰা নাই আৰু যিয়ে নেকি সেও মানি পেলাই এই বিধেয়কখনৰ বিৰুদ্ধাচৰণ কৰা নাই, এই চৰকাৰে হওক এই অনুষ্ঠানে হওক সকলোতে আমি আমাৰ বিহুতে আমাৰ থাকিবই। আৰু আমি গৰিহণা দিছো এই চৰকাৰক যে আপোনালোকে কিয় এই মুহূৰ্তলৈকে মনে মনে আছে, কিয় আছে আপোনালোকে দৰদাম খেলি আছে, দৰদাম খেলি আছে এইখন চৰকাৰে। দৰদাম কৰা কাৰ্যত আমি কেতিয়াও আমি হেৰি নকৰোঁ। আপুনি জানিব যে যোৱাৰ অহা অধিৱেশনত আমি সকলো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে একগোট হৈ কেৱল বিৰুদ্ধে আন্দোলন কৰিছিলো, পাহৰি নাযাব। তাত কিন্তু কোন আছিল? আপোনালোকৰ কথা আপুনি মনত ৰাখিব যে আমি অসম সাহিত্য স্পষ্ট যে কেৱল আজি মই আপোনালোকৰ ইয়াত যি আন্দোলন, এই আন্দোলনৰ প্ৰতি সন্মান জনাই মই আহিছো। অসম সাহিত্য সভা আপোনালোকে কেতিয়াও ভুল ব্যাখ্যা আমি নাযাব। অসম সাহিত্য সভাই সাহিত্য সভাই থাকিব, জাতিৰ কাৰণে কাম কৰিব।